আজি আমি 39 নং 5 নং চেৰফাং সমষ্টিৰ পৰা UPPL দলৰ হৈ আমি আজি নমিনেশ্যন সম্পূৰ্ণ কৰিলোঁ আৰু আমি আজিৰ পৰাই আমি চেৰফাং সমষ্টিত আমি আমাৰ দলক প্ৰতিনিধিত্বত নামি যাম আৰু এই চেগতে মই UPPLৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। বৰ্তমান আমাৰ প্ৰচাৰ দুংগত আছে বা ৰাইজে আমাক আদৰি লৈছে। আমাৰ ফিল্ডটো ভাল, গতিকে আমি নিশ্চয় বিজয় হ'ম। যদিও দলত আমি অলপ দেখা পাইছোঁ বিসম্বাদ আছে সকলো দলত কম বেছি পৰিমাণে, কিন্তু সেইবিলাক প্ৰভাৱ নেপেলাই সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে। সকলোৱে হয়তো কোনোবা নিৰ্দলীয় খেলিছে, কোনোবা দলৰ টিকেট নাপাই পেলাই, গতিকে সেইটো লৈ আমি মাথা ঘমোৱা নাই। নিশ্চয় ৰাইজে বিবেচনা কৰিব। কণ্টেষ্ট আমাৰ এতিয়া যিহেতু ৰাষ্ট্ৰীয় দল আৰু আমাৰ এটা আঞ্চলিক দল আছে, এই তিনিটা দলৰ ভিতৰত এতিয়া আমি ভাবোঁ হয়তো BJP দলৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে। সময় ক'ব এইটো। কি কৈছে?